বন্ধুসকল সকলোকে এটা আচৰিত আৰু ৰহস্যময় ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক দেখুৱাম মা কালীৰ সেই মন্দিৰটো, যিটো কালীমাৰ মন্দিৰৰ কথা সকলোৰে মুখে মুখে আছে আৰু সকলোৱে চিনি পায়। চৰাবৰীৰ কালী মন্দিৰ বুলি ক'লে সকলোৱে গম পায়। তো বলক পলম নকৰি মোৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ। বতৰ আজি বৰ ধুনীয়া, ৰাতিপুৱাকৈ ওলাই আহিছোঁ। অলপ এনে জাষ্ট বৰষুণ দি আছে। আৰু এইফালে সেই মাইনাজনী হাতত কেক লৈ যাই আছে, কাৰোবাৰ বাৰ্থডে আছে। যিয়ে নহওক বাৰু হেপী বাৰ্থডে, যাৰে বাৰ্থডে নহওক। আৰু এই দলংখনত কিছুদিন আগতে এটা বহুত ডাঙৰ দুৰ্ঘটনা হৈছিল। দৰাৰ বাছ এখন ইয়াতে তলত পৰি গৈছিল। বৰযাত্ৰী আহিছিল, মোটামুটি 40-45জনমান মানুহ মৰিছিল। ভালকৈ মনত নাই মোৰ, বহুত মানুহ মৰিছিল আৰু এই দলংখনত। আৰু সেই দুৰ্ঘটনাটো হোৱাৰ পিছতে চৰকাৰে দলংখন বনাই দিলে। আগতে ইয়াতে কাঠৰ দলং আছিল, এতিয়া ভাল হৈছে। দেখুৱাইছোঁ মই আজি চৰাবৰীৰ সেই প্ৰমাণ থকা কালী মন্দিৰটোৰ কিছু ৰহস্যময় কথা আৰু লগতে তাৰ কিছুমান পৰিৱেশ। চাওক মোৰ লগত ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধুসকল, এইটোৱে হৈছে চৰাবৰীৰ মা কালীৰ মন্দিৰ। আৰু এই মন্দিৰটো আছে বিজেলিৰ চৰাবৰীত। আৰু এই মন্দিৰটো বনাইছিল 1988 চনত। ইয়াতে প্ৰতিটো মুহূৰ্ততে আপুনি ভক্তৰ সমাগম দেখি থাকিব। ইয়াতে সকলো মানুহ আহিয়ে থাকে প্ৰায়। আৰু মই শুনিব পোৱা মতে ইয়াতে যিসকল ভক্ত আহি নিজৰ মনৰ কথাবিলাক মনত আশা লৈ আহে, সকলোৰে মনৰ আশাবিলাক পূৰণ হোৱা মই শুনিব পাইছোঁ। লগতে ময়ো প্ৰমাণ পাইছোঁ অলৰেডি। মই আহিছোঁ ইয়াতে বহুকেইবাৰ। মই নিজেও কালীমাৰ ভক্ত এজন, কালীমাক ভক্তি কৰোঁ মই। এই মন্দিৰটো আপুনি হাজোৰতে অহা যোৱা কৰিলে প্ৰায় দেখাই পাব। আৰু ইয়াৰ মেইন মন্দিৰটো বনাইছে ভিতৰৰ ফালে। ভিতৰত বহুত ডাঙৰকৈ বনাইছে মন্দিৰটো, মই দেখুৱাই আছোঁ ভিতৰত গৈ পেলাই। আগতে এইটো মন্দিৰ নাছিল, এইটো বনাব দিন হ'ল বাৰু, কেইদিনমান হ'ল। বহুত ধুনীয়াকৈ বনাইছে মন্দিৰটো, চাওক কিমান ডাঙৰকৈ বনাইছে। ভিতৰৰ ফালে ময়ো তেনেকৈ অহা নাছিলোঁ বাৰু, কিন্তু এইবাৰ চাই যাওক। ৰাস্তাৰ সেই মন্দিৰটো, যিটো সৰুকৈ মন্দিৰটো আছে, সেইটো আছে ৰাস্তাত। আৰু মেইন মন্দিৰটো বনাইছে এতিয়া ভিতৰৰ ফালে। এইটো হৈছে মেইন মন্দিৰ। আৰু যিটো ৰাস্তাৰ ওচৰত আছে, এইটো আগতে পুৰণা মন্দিৰ আছিল, এইটো নতুনকৈ বনাইছে। আৰু এইটো মেইন মন্দিৰ। কালীমাৰ ফটো এটা আছে, মই ভিতৰত নোসোমাওঁ বাৰু। ফটো নহয় গাইজ, চৰি, মই ভুলতে ফটো বুলি কোৱা গ'ল। ফটো নহয়, এইটো মূৰ্তি হয়। জয় কালীমাই, সকলোৰে জীৱনটো যাতে ভালে কুশলে ৰাখা। ইয়াতে দেৱালীত বহুত ডাঙৰকৈ পূজা হয়। বহুত দূৰৰ পৰা মানুহ আহে, বহুত ডাঙৰ পূজা কৰে ইয়াতে। তো আপোনালোকে দেৱালীত আহিব। এইবাৰ দেখুৱাম মই নেক্সট, এইবাৰ দেৱালীত যেতিয়া পূজা হ'ব মই তেতিয়া আহি বাৰু দেখুৱাম বাৰু। আপোনালোকে আহক যোনে পাৰে। এই ৰাস্তাটোৰে যিমানখিনি মানুহ অহা যোৱা কৰে ইয়াতে, সকলোৱে এই মন্দিৰটোত এবাৰ হ'লেও সেৱা কৰি যায়। কাৰণ এই মন্দিৰটো সকলোৱে চিনি পায়। চৰাবৰীত আছে এইটো মন্দিৰ, বিজেলিৰ পৰা অকণমান আহিব লাগে। আৰু এইটো হৈছে মেইন হাজোৰ, এইটো হাজোৰত এনেকৈ চিধা গ'লে গুৱাহাটী পায়, হাজো হয়। তো বিজেলিৰ পৰা অকণমান আহি পেলাই এই মন্দিৰটো ইয়াতে অৱস্থিত। যোনে ইয়ালৈ আহিব পাৰে আহক। আৰু যোনে দূৰৰ পৰা চাই আছে ভিডিঅ'টো, তো তেওঁলোকক মই ইয়াৰ পৰাই সকলোৰে যাতে দিন ভাল হয়, সকলো যাতে ভালে থাকে। মন্দিৰৰ সন্মুখত এনেকৈ দোকান আছে, ইয়াতে আপুনি চাকি ধূপ ল'ব পাৰে, সকলোবোৰ আছে ইয়াতে। সকলোৰে মনৰ কামনাবিলাক পূৰ্ণ হৈ যাতে। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে মোক এটা কমেণ্ট কৰি জনাব। আৰু আপোনালোকে কোনে দেখিছে মন্দিৰটো, কোনে আহিছে ইয়ালৈ, সেইটো এটা কমেণ্ট কৰি জনাব। ধন্যবাদ।